হে গাইছ ৰ'ব তো আজি আমি গৈ আছোঁ ভোট দিবলৈ। আমি মোৰ লগৰটোৰ লগত দুইজনে আমি যাম আজি ভোট দিবলৈ। আৰু এজন আহি আছে মোৰ লগৰীয়া। ইয়াৰ বাৰু এতিয়া বয়স হোৱা নাই, ভোটৰ নাম উঠা নাই। এতিয়া আমি দুইজনে গৈ আছোঁ। বলক দেখাই দিওঁ কেনেকুৱা হয় নে কি কয় ৰাইজ। আৰু আমি ফাইনেলি আহি পালোঁ আমাৰ মন্দিৰত, য'ত এই যে হোলী হৈছিল তাতে আহি পালোঁ। ইয়াতে স্কুল ৰুমটো আছে, ইয়াতে ভোট হ'ব। ইমান মানুহ অহা নাই বাৰু, এতিয়া ৰাতিপুৱা হৈছে, বহুত ভিৰ হোৱা নাই ইমানখিনি। সেয়া চাওক, আৰু ইয়াতে দেখা পালোঁ খুৰাৰ চকাখন পামচাৰ হৈ গৈছে, তো ইহঁতে ঠিক কৰি আছে। বলক এতিয়া আমি ভোট দিবলৈ যাওঁ ভিতৰত মানে কেমেৰা এলাও নাই, তো মই দেখাই দি আছোঁ ভোট দিয়াৰ পিছত। আৰু আমি ভোট দিবলৈ এয়া মোৰ লগৰটো ওলাই আছে। পিছত আপোনালোকৰ ভোটটো কোনে ক'ত দিলে জনাব দেই। মই পিছত ক'ম বাৰু ক'ত দিছোঁ মই ভোটটো। আজি এইখিনিতে মই ব্লগটো সামৰিলোঁ। অ'কে, বাই বাই।